শংকৰদেৱ শংকৰ ধৰ্মধ্বজা বা উত্তোলন ইয়াতে কৰা হ'ব। অকণমান পৰিৱেশটো দেখাবলৈ মই প্ৰয়াস কৰিছোঁ। কিমানজনে বহি একেলগে খাব পাৰিব? ৰাইজ 10,000 উকা দেই, আহোঁতে আপোনালোকে সাৱধান হ'ব। কি অকল ভুল হ'ব নি তেনে ক'লে? এইটো পেচাবগাৰ, এইটো পেচাবগাৰ। এখন জানত বিশেষ ময়ূৰ পক্ষী এখন জান কৰা হৈছে, এটা নামঘৰ কৰা হৈছে। শংকৰদেৱ শংকৰ 91 বাৰ্ষিক অধিৱেশনৰ এইফালে চাবলৈ আহিছোঁ আচলতে প্ৰস্তুতি কেনেকুৱা হৈ আছে। এইটো পৰিৱেশ বৰ্তমান মূল তোৰণখন হৈছে এইখন, আপোনালোকে দেখিব পাৰিছে এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই। খুব সুন্দৰকৈ ভাল লাগিছে আৰু এইফালে শৰাইকেইখন খুব সুন্দৰকৈ সজাই তুলিব। এতিয়া আমি ভিতৰত প্ৰৱেশ কৰোঁ, সবিশেষ আজি জনাবলৈ আপোনালোকক চেষ্টা কৰিম। কোনফালে গ্ৰন্থমেলা হ'ব, কোনফালে মূল মণ্ডপ, কোনফালে শিবিৰ ইত্যাদি ইত্যাদি। এতিয়া আহিলা যে অধিৱেশন 25-26 আছে দিহানামত উঠিবলৈ। ঠিক আছে তেনেহ'লে, বাই বাই। মূল মণ্ডপলৈ এফালে যাব লাগিব, কিন্তু বোকা দেই, আহোঁতে আপোনালোকে সাৱধান হ'ব। অকণমান কৈ থ'লোঁ আপোনালোকক, এফালে দেখিব পাৰিছে। কিন্তু দুদিন আছে, যদি ৰ'দটো ভালকৈ দিয়ে শুকাই যাব পাৰে। আপোনালোকক অকণমান লৈ লৈছোঁ, বেয়া পাব নেকি? চেনেল নহয় বাৰু ইউটিউবত। এইফালে 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 গোপীসকল ভুল হ'ব নেকি তেনে ক'লে? অঁ আইসকল, চৰি, গোপীসকল নহয় আইসকল। কেনেকুৱা অনুভৱ? ভাল লাগিছে। ভাল নামটো? তৃষ্ণা। আপোনালোকে আহিলে মানে নামটো মনত ৰাখিব। আমি আগত তোমালোক কি কৰি আহিছা? ইয়াত খেলিলা নেকি? খেৰত খেলিলা? পিছফালে সেইফালে দুটা মই প্ৰতিনিধি শিবিৰ দেখালোঁ, এটা বিশেষ প্ৰতিনিধি, এটাত প্ৰতিনিধি। মানে এতিয়া গৈ আছোঁ আমি খোজকাঢ়ি আৰু কি আছে এপাক ঘূৰি মুঠতে সবিশেষ এনেকৈ দেখাবলৈ চেষ্টা কৰিম। মাজতে এষাৰ থাকিয়ে গৈছিলে, তুমি কি দায়িত্বত আছোঁ বুলি ক'লা? মই কেন্দ্ৰীয় সেৱাবাহিনী উপ সমিতি। আৰু সেৱক সেৱিকা কিমান থাকিব সৰ্বমুঠ? 7,000 বুলি ধৰা হৈছে। 7,000। তো ভাল লাগিল, আকৌ লগ পাম সেইদিনা। বাই বাই। আজি 5 দিনৰ পৰা সিহঁতে বিশেষভাৱে এইবিলাক শিবিৰ বনাই আছে। সেইটো মূৰৰ পৰা এইটো মূৰলৈকে কেৱল শিবিৰ আৰু গোটেইখিনি নৰাই সাজিছে। কিবা এটা ভাল লাগিছে মানে। আৰু সেইদিনাখনে এইখিনি মানে অকণমান ব্যতিক্ৰম হ'ব, পুৰা ৰাইজৰ সমাগমটো যথেষ্ট হ'ব আৰু ভিৰ হ'ব, ভাল লাগিব পৰিৱেশটো। বৰ্তমান সম্পূৰ্ণ হোৱাকৈ নাই বাৰু এইখিনি। বিশেষকৈ বাইদেউ দুজনী লগ পাইছোঁ। এইটো কি বুলি ক'লে? সেইটো কেন্দ্ৰীয় সেৱাবাহিনী শিবিৰ। আৰু এইফালে এইটো ভোজনালয়। আপোনালোক ক'ৰ পৰা আহিছে? আমি নামৰূপ আঞ্চলিক হয়। প্ৰায় 1 কিলোমিটাৰমান হ'ব চাগে ন? এইফালে আহল বহলভাৱে বনাইছে এইটো পৰিৱেশটো। এইফালে দেখিছে 100তকৈ বেছি শিবিৰ আছে। আচলতে শিবিৰবিলাকত মানে বিশেষকৈ ভক্তসকলে থাকিব। পেচাবগাৰ মেইন জ্বলি আহিলোঁ। এইফালে এইটো পেচাবগাৰ, এইটো পেচাবগাৰ খুব সুন্দৰকৈ এইফালে বনাই ৰাখিছে। আৰু বিশেষকৈ ভোজনালয়টোৰ কাষতে অকণমান দেখাই দিছোঁ, কাৰণ এইকেইটা মেইন। কি নাম? নাম কৃষ্ণ কোৱা। মোৰ নাম আৰাধ্য বকতিয়াল। এইকেইটা কি বনাই থকা হৈছে? এইকেইটা মানুহে জিৰণি ল'বৰ কাৰণে জেগাই জেগাই থাকিব। এইখিনি হ'ল বিশেষ প্ৰতিনিধি আহিব। প্ৰতিনিধিক এটা ফুলৰ সম্ভাৱনা জনাব। ইয়াত চাই থাকিব, তেনেকৈ চেলফি ল'ব পাৰিব দেই। একদম মজা লাগিছে। জাকাজ নেকি? তোমালোকে এতিয়া জাকাজকে কাম লাগি থাকা, জীৱন ৰং জাকাজকে চাব লাগিব নাই? মজা। আৰু এইফালে মই ভোজনালয়টো অকণমান দেখাইছোঁ। কিমানজনে বহি একেলগে খাব পাৰিব? ৰাইজ 10,000। এইফালে এইটো পৰিৱেশ দেখাইছোঁ, এইফালে দেখাব বিচাৰিছোঁ। 10,000 একেলগে বহি খাব পাৰিব কৈছে। 10,000তকৈ বেছিয়ে। অঁ, এইফালে ভাত খাই থকা পোৱাই নাই নহয়। কেনেকুৱা লাগিছে খাই সুধিবলৈ? আপোনালোকে খাই কেনেকুৱা পাইছে? টেষ্টি পাইছে নাই? ভাল পাইছে ন? তেনেহ'লে ৰাইজসকল আহিব, সকলোৱে খাবহি ইয়াত একেলগে বহি। শংকৰদেৱ শংকৰ মানে ভক্ত হ'ব লাগিব সেনেকুৱা নহয় মানে। যোনে আহে ইচ্ছাকৃতভাৱে থাকিব পাৰিব। মুঠতে থাকিব পাৰে। গ্ৰন্থমেলাৰ প্ৰদৰ্শনীলৈ আদৰণি এইফালে তোৰণখন। এইফালে প্ৰায় 23 আৰু 24 আৰম্ভ হ'ব গ্ৰন্থমেলা। সকলোৱে আহক, কিতাপ পঢ়ি ভাল পোৱাসকলে। এইফালে গাভৰু দলংখন বনাই আছে বুলি কোৱা শুনিছোঁ, মানে বিশেষকৈ চেলফি ল'বৰ কাৰণে। কেন্দ্ৰীয় শিবিৰটোৰ কাষতে সেইখন আমি চাবলৈ গৈ আছোঁ বৰ্তমান। গাভৰু দলং সঠিক এইফালে দলংখন বনাই আছে ডেকা ল'ৰাই। কি কাৰণত বনোৱা হৈছে ভাইটি? কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ এইফালে, আৰু ইয়াৰ কাষতে এখন গাভৰু দলং। শ্ৰীমন্ত শংকৰদেৱ শংকৰ ধৰ্মধ্বজা বা উত্তোলন ইয়াতে কৰা হ'ব। অকণমান পৰিৱেশটো দেখাবলৈ মই প্ৰয়াস কৰিছোঁ।
শ্ৰীমন্ত শংকৰদেৱ শংকৰ 91 সংখ্যক অধিৱেশনৰ এইটো থিম চং খুব সুন্দৰকৈ হাত উলহ মালৰে তেওঁলোকে আনন্দ কৰি আছে অকণমান শুনালোঁ ডিব্ৰুগড় জিলাৰ শংকৰদেৱ শংকৰ সভাপতি ককাইদেউ মোৰ কাষতে আছে আমি ককাইদেউৰ পৰা জানিবলৈ চেষ্টা কৰিম আপোনালোকৰ শংকৰদেৱ সংঘৰ যি অধিৱেশন এই অধিৱেশনৰ পৰা আপোনালোকৰ কি বাৰ্তা থাকিব অসমবাসী ৰাইজলৈ আমি যে সমন্বয় বাৰ্তা এইটো এটা হ'ল আমাৰ ককা নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ এখন ইয়াত হিন্দু মুছলমান বুলি কথা নাই সৰ্ব ধৰ্মৰ লোকসকলে আহি ইয়াত সেৱা আগবঢ়াব আৰু লগতে হৈছে যে আমাৰ বিভিন্ন উত্তৰ পূব ভাৰতৰ গাঁও ভূঁই বুলি কথা নাই পৰ্বতে পাহাৰে ভৈয়ামে চুকে কোণে জাতি জনজাতি উপজাতি সকলোৰে সংমিশ্ৰণৰ এখন ক্ষেত্ৰ এই ক্ষেত্ৰখনত আমি যিমান পাৰোঁ আমি ভকতক সেৱা ধৰিবৰ কাৰণে আমাৰ চিন্তা চৰ্চাখিনি হৈছে ইয়াত আমি সকলোৱে আমাৰ গা ধন ক্ষতি কৰিছোঁ চৰকাৰৰ পৰা সাহায্য বিচাৰিছোঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আমাক সাহায্য আগবঢ়াইছে গতিকে তেনে ক্ষেত্ৰত আমাৰ অধিৱেশন এটা সম্পূৰ্ণ পৰ্যায়ত আমি সুন্দৰকৈ পৰিচালনা কৰিব পাৰিম বুলি আমাৰ মনে ধৰে ওচৰৰে নেকি আচ্ছা ভালে আছে তিনিদিনীয়া মূল কাৰ্য যে 25 তাৰিখে কি হ'ব আমাৰ উদ্বোধনী অনুষ্ঠান আৰু 26ত আমাৰ বিশেষ সভাবিলাক সাহিত্য সম্পৰ্কে আলোচনা হ'ব সংস্কৃতিৰ বিষয়ে আলোচনা হ'ব 27 তাৰিখে মুকলি সভা হ'ব পতাকা উত্তোলন হ'ব আৰু আমাৰ বিভিন্ন পতাকা উত্তোলনত আপোনালোকে সেই সময়ত আহিব দেখিব ইয়াত লাখ লাখ ভকত এই পথাৰখনত কিমানখন পতাকা একেলগে উত্তোলন কৰা হয় এখন পতাকাই থাকিব আমাৰ ধৰ্মধ্বজা হ'ল এখন আমি জিলাখনৰ আমি 54খন জিলাৰ পৰা 54খন পতাকা আমি ইয়াত এটা মাত্ৰ সমন্বয় বাৰ্তা হিচাপে ৰাখিছোঁ আচলতে কিন্তু মূল ধৰ্মধ্বজা এখনে সেইখনকে তেওঁলোকে ইয়াত আমাৰ পদাধিকাৰ বাবে সেইখন উত্তোলন কৰিব আৰু সকলোৱে সহযোগিতা কৰিব তাৰ গুৰুঘৰত ভাগত থাকিব ভাগতখন আমাৰ বা এখন জানত বিশেষ ময়ূৰ পক্ষী এখন জান কৰা হৈছে এটা নামঘৰ কৰা হৈছে আৰু বিভিন্ন সাংস্কৃতিক দলবিলাকে আহি গাড়ীয়ে মটৰে খোজকাঢ়ি তেওঁলোকৰ কৃষ্টি কলা সংস্কৃতি সকলো প্ৰদৰ্শন কৰিব বন্ধুসকল প্ৰায় 1.5 কিলোমিটাৰমান খোজকাঢ়িলোঁ এনেধৰণে আৰু এতিয়া বিদায় ল'ম আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে অকণমান আভাস এটা পাইছে ইয়ালৈ আহিলে কেনেধৰণে ক'ত কি পাব ভোজনালয় কোনফালে শিবিৰ কোনফালে গ্ৰন্থমেলা কোনফালে অকণমান জনাবলৈ প্ৰয়াস কৰিলোঁ আগতীয়াকৈ আহি ভিডিঅ' এটা প্ৰস্তুত কৰিলোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে খুবেই ভাল পাইছে অন্য এটা ভিডিঅ'ত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতি আজি লৈছোঁ বিদায় শেষত জয় অসম